গুড মৰ্ণিং গাইজ, আপোনালোকে চবৰে কি খবৰ? নিশ্চয় ভালে আছে। গাইজ ময়ো ভালে আছোঁ। গাইজ এতিয়া মই বিচনাখন ঠিক কৰি আছোঁ। ৰাতিপুৱাৰ মোৰ মেইন কাম হ'ল বিচনাখন ঠিক কৰা। বিচনাখন ঠিক কৰিলে মোৰ একেবাৰে কোনো কামেই নাথাকে। আৰু গাইজ মই দেখা পাইছে মই গদিখন বনাইছোঁ। বহুত দিনৰ পৰা আশা আছিল যে মোক গদি লাগে, কাৰণ মোৰ আগৰ টচকখন মই পূৰা কি হৈ যায়, সেইকাৰণে মই ভাল নালাগে, সেইকাৰণে নতুনকৈ বনালোঁ গাইজ। আপোনালোকক দেখাব পৰা নাই, কিন্তু মই বেলেগ দিন দেখাম। তাৰপিছত এতিয়া বিচনাখন ভালকৈ ঠিক কৰি কেনে এতিয়া বালিচ দুটা লৈ কেনে একদম আহি গ'লোঁ। এতিয়া আকৌ বালিচকেইটালৈ ভালকৈ সজাই দিম। আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে আজি মোৰ বেডখন। নিশ্চয় ভাল লাগিছে আপোনালোকৰ ওচৰত। আৰু চাওক মুস্কানে মোৰ পিছে ঘূৰি আছে যে তাক জোতা পিন্ধাব লাগে। এতিয়া জোতা পিন্ধাম তাইত ঠাণ্ডা পূৰা বাহিৰত খালী ভৰি দি কিনে একেবাৰে খালী বাহিৰত যায়, সেইকাৰণে মই জোতাটো পিন্ধিম। এতিয়া জোতা পিন্ধাই দিছোঁ, তাই গুচি গ'ল। এতিয়া মোৰ আকৌ কামবিলাক কৰিব লাগে। দেখিছে বিচনাখন ঠিক কৰিলোঁ। এতিয়া কম্বল চম্বলবিলাক ভাজ কৰিম। ঠাণ্ডা দিনত যে ইমান কাম থাকে মোৰ খঙে উঠে, কাৰণ এই কম্বলবিলাক আকৌ ঠিক কৰিব লাগে, আকৌ কি কৰিব লাগে। গৰম দিনে ভাল, একো ব্লেংকেট এইবিলাক ওলাব নালাগে, এইবিলাকে ভাল। এবাৰ ব্লেংকেট কৈ আছোঁ, এবাৰ কম্বল কৈ আছোঁ, চলে। এতিয়া মই কাপোৰ চাপোৰ ল'ম, লৈ কেনে আকৌ ধুব যাব লাগিব। দেখা পালে মই হাতত কৰি গাৰু বালিচবিলাক লৈ গ'লোঁ সেইটো ৰুমত থ'বৰ কাৰণে। আজি মোৰ কেমেৰামেন হ'ল মোৰ ভাতিজা, ডাঙৰ ভাতিজা। সি ধৰি আছে, অলপ বেয়া চেয়া নাপাব, কাৰণ বহুত সি গম নাপায় না, পূৰা লৰাই আছে, সৰু মাত্ৰ 7 বছৰ। এতিয়া কাপোৰ চাপোৰবিলাক মই লৈ কিনে তাতেই টিনৰ ওপৰত দেখিছে থৈ দিছোঁ। আৰু আজিকালি কাপোৰ ধুলে নুশুকায় ঠাণ্ডাৰ দিনত, 2 দিনমান লাগে কাপোৰ শুকাবৰ কাৰণে। এতিয়া কাপোৰবিলাক মই ভিজাই থৈ আহোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। আকৌ মোৰ হাতত দেখা পাইছে ঝাৰু লৈছোঁ। ৰাতিপুৱা দেখিছে মই চুজি বনাইছোঁ, ভাত হৈ গৈছে মোৰ। এতিয়া পূৰা ঝাৰু মাৰিম। ঠাণ্ডা দিনটো হৈছে পূৰা আলচি দিন, একদম একো কৰিব মন নাযায় গাইজ। ঠাণ্ডা আজি ইমান নিয়ৰ পৰিছে বাহিৰত, খোৱাৰ বাহিৰে। আৰু মুস্কান চুজি খাব দিছিলোঁ, খাই কেনে পানী চানী ঢালি কেনে একেবাৰে মোবাইল চোবাইল এইবিলাক খাব লৈছে। আজিকালি কি হৈছে মই নাজানো, ৰাতিপুৱা 9টা বজাতে লাইন যাব, আকৌ সন্ধিয়া 5টা বজাত আহিব। ইমান অসুবিধা হয় ভাত নাথাকিলে। কাপোৰ চাপোৰ সোনকালে ধুই থওঁ।
এতিয়া ভাবিছোঁ অলপ আপোনাৰ লগত কথা পাতোঁ কাৰণ মই বহুত দিনৰ পৰা ব্লগ দিব নোৱাৰোঁ কাৰণ মোৰ অলপ অসুবিধা হয় মানে এডিট চেডিট কৰিব নোৱাৰোঁ সেইকাৰণে ভাল নালাগে আৰু বেছিভাগ মানে কিমান মানুহ কি ধুনীয়া ধুনীয়া এডিট কৰে কিন্তু তাহাঁতৰ ভিডিঅ'বিলাক বেছি চাই পাওঁ আৰু মোৰ ভিডিঅ'টো ইমান নাচায় সেইকাৰণে আপোনালোকে যদি মোক যদি কি কৰে মোৰো ভাল লাগিব মই চাহপানী খাই লৈছোঁ মই কৈছোঁ তেতিয়া মই চাহপানী খাই লৈছোঁ চাহপানী মানে কেনেকুৱা আজি চুজি বনাইছোঁ আৰু কেক খাইছোঁ এইবিলাক ঠাণ্ডা আৰু আমাৰ এই আজি কি কৰি আছে গম পাইছে না এই যে আমাৰ খেতিত কি কৰি আছে আমাৰ পিছফালেখন চাওক কি ধুনীয়া আৰু তাই চাওক কাম কৰি আছে ওচৰত চাই আছোঁ আৰু এইখিনি আমাৰ হয় ইয়াৰ মানে অলপ ফোন আহিছিল সেইকাৰণে দিব গৈছিলোঁ তাতে দেখা পাইছে তাই কাম কৰি আছে তাই তেখেত চলে আছে মই কৰা নাই মোক কৰিব নিদিয়ে ঠাণ্ডা যে কি খাইছা বিকুট তুমিও বিস্কুট খাইছা মোবাইলত চাৰ্জ দিছে মোবাইল চাৰ্জ দিলোঁ তাৰপিছত অলপমান সেই মানে অলপ বাহিৰত গৈছিলোঁ বেলেগ জেগাত গৈছিলোঁ মই ওচৰত গৈছিলোঁ তাৰপিছত আহি কিনে কাপোৰ চাপোৰবিলাক উঠালোঁ ভাবিলোঁ যে একেবাৰে আপোনালোকৰ লগত সন্ধিয়া কথা পাতিম এতিয়া আহি কিনে মই ব্লগটো আৰম্ভ কৰিলোঁ আকৌ এতিয়া দেখা পালে চাগে আপোনালোকে এতিয়া আবেলি 4:30মান বাজি আছে আৰু ইহঁত দুটাৰ লগত খেলি আছোঁ কিবা কৈ আছে ইহঁত দুটা আৰু আপোনালোক গম পাইছে মই দুপৰীয়া কি খাইছোঁ ৰাতিপুৱা দালি ভাজি আছিল মই অকলে সেইকাৰণে মুস্কান আৰু মই কিবা খাইছোঁ এতিয়া ভাবিছোঁ যে এটা দেউতা আহি আছে কি কিবা লৈ আহিছে ৰান্ধিম আজি মই ৰাতিলৈকে ব্লগটো আজি শ্বুট মানে ব্লগটো কৰিম আপোনালোকে চাব মই ৰাতিপুৱাৰ পৰা ভাত ভাজিছোঁ কিবা হয় ভাতটো লাইনটো যে ইমান ডিষ্টাৰ্ব দিয়ে ন ভাল নালাগে এতিয়া ইনভাৰ্টাৰটো অন কৰি দিলোঁ আৰু কেইটামান অলপ ৰিলছ বনালোঁ ইনষ্টাগ্ৰামত আৰু ইউটিউব শ্বৰ্ট ৰিলবিলাক চব মোৰ বেড কভাৰটো কি ধুনীয়া লাগে ন আপোনালোকৰ লগততো দামী দামী আছে মোৰ যিখিনি আছে সেইখিনিয়ে মোৰ কাৰণে বহুত ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ক'বচোন মোৰ বেডখন আজি কেনেকুৱা দেখা যায় আপোনালোকে কমেণ্ট কৰিবচোন কমেণ্ট মোৰতো কিমান কি কৰিব বাকী আছে গম পাইছে না মোৰ এটা চকেছ ল'ব লাগে আৰু আপোনালোকৰ এটা কথা ক'ব পাহৰি দিছোঁ মই ইয়াতে এটা গদি বনাইছোঁ কৈছোঁ নেকি মই ব্লগত মোৰ মনত নাই পাহৰি গৈছোঁ ভালকৈ ধুই ল'লোঁ চিকেন ইয়াতে আলু মটৰ টমেটো আছে তাৰপিছত ইয়াতে মছলাখিনি জলকীয়া আদা নহৰু তাৰপিছত পিঁয়াজ শুকান জলকীয়া কেঁচা জলকীয়া মিক্স এতিয়া মই মছলাখিনি পিচি ল'ম ইয়াতে মিক্সাৰত আপোনালোকে চাই থাকক মই ইয়াতে জিৰা দিয়া নাই কাৰণ জিৰা গুড়া মোৰ আছে
এইটো ৰান্ধি কিনে আপোনাক গাইজ এতিয়া মই ভাত খাব বহিছোঁ ইয়াতে আছে বেঙেনা চপ তাৰপিছত ইয়াতে বেঙেনা ভৰ্তা এইটো মটৰ ভৰ্তা